নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ অসমৰ এখন সকলোৰে পৰিচিত আৰু খুবেই ফেমাছ জিলাখনৰ বিষয়ে আলোচনা কৰিম। সেইখন হৈছে আমাৰ মৰমৰ বঙাইগাঁও জিলা। আজি আমি বঙাইগাঁও জিলাৰ বিষয়ে কিছু কথা একেলগে শিকিম। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আমি বঙাইগাঁও জিলাৰ চাৰিসীমাত থকা আন জিলাসমূহৰ বিষয়ে আলোচনা কৰোঁ আহক। বঙাইগাঁও জিলাৰ উত্তৰ দিশত চিৰাং জিলা আছে, ধুবুৰী জিলা, কোকৰাঝাৰ আৰু পূব দিশত বৰপেটা জিলা, পশ্চিম দিশত ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলা অৱস্থিত, দক্ষিণে গোৱালপাৰা জিলা অৱস্থিত। বঙাইগাঁও জিলাৰ মাটিকালি 2510 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 7,32,639 জন। তাত প্ৰতি বৰ্গ কিলোমিটাৰত 290 জন মানুহ বসবাস কৰে। বঙাইগাঁও জিলাৰ মহকুমা হৈছে বঙাইগাঁও মহকুমা আৰু উত্তৰ হালমৰা মহকুমা। জিলাখনৰ ছেক্স ৰেচিঅ' হৈছে 961 প্ৰতি 1000, মানে তাত পুৰুষৰ সংখ্যা বেছি। 1000 জন পুৰুষৰ ভিতৰত 961 জন মহিলা আছে। জিলাখনত মুছলিম লোক 50.22% আছে আৰু হিন্দু লোক 48.6%, মানে তাত মুছলিম লোকৰ সংখ্যা বেছি। জিলাখনৰ প্ৰধান নৈ উপনৈসমূহ হৈছে আই নৈ, ব্ৰহ্মপুত্ৰ নৈ, মানা নৈ আৰু চম্পাৱতী নৈ। আৰু তাত থকা ৰাষ্ট্ৰীয় ঘাইপথ কেইটাৰ নম্বৰ হৈছে 31 নং, 31A, 31B ৰাষ্ট্ৰীয় ঘাইপথ। বঙাইগাঁও জিলাত থকা ৰেল ষ্টেচনসমূহ হৈছে নিউ বঙাইগাঁও, যোগীঘোপা, শিঙিমাৰী, উত্তৰ হালমৰা আৰু বঙাইগাঁও ৰেলৱে ষ্টেচন। আৰু তাত প্ৰধানকৈ ধান, সৰিয়হ, মৰাপাট, মাহ, শাক পাচলি, তামোল পাণ আদি উৎপাদন কৰা হয়। বন্ধু বান্ধৱীসকল, বঙাইগাঁও জিলাখন 1989 চনৰ 29 ছেপ্টেম্বৰত গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা পৃথক কৰি প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এতিয়া আমি জানিম যে বঙাইগাঁও নামৰ উৎপত্তি। হয় বন্ধু বান্ধৱীসকল, তাত বং নামৰ এজন স্বভাৱকবিয়ে বসবাস কৰিছিল বাবে সেই ঠাইখিনিৰ নাম বঙাইগাঁও ৰাখিছিল। আৰু এই বঙাইগাঁও নামৰ পৰাই বঙাইগাঁও উৎপত্তি হোৱা বুলি সকলোৱে জনা যায়। বন্ধু বান্ধৱীসকল, বঙাইগাঁও জিলাখন অসমৰ এখন বাণিজ্যিক আৰু উদ্যোগ কেন্দ্ৰিক জিলা। বঙাইগাঁও জিলাৰে ঢালিগাঁৱত এটা পেট্ৰকেমিকেল আৰু তেল শোধনাগাৰ উদ্যোগ আছে। আৰু বঙাইগাঁও ঠাইখন অসমৰ একমাত্ৰ ঠাই য'ত ৰেল ইঞ্জিন মেৰামতি কৰা হয়। আৰু লগতে বঙাইগাঁৱত এটা এলুমিনিয়াম কাৰখানা আছে, এটা সৰু তীখা কাৰখানা আছে। আৰু বঙাইগাঁও জিলাৰে যোগীঘোপাত অসমৰ প্ৰথম কাগজ কল আৰু অশোক কাগজ কল অৱস্থিত। বঙাইগাঁও জিলাৰ বিখ্যাত ঠাইসমূহ হৈছে বঙাইগাঁও ইক' পাৰ্ক, বাগেশ্বৰী টেম্পুল, টি গাৰ্ডেন আৰু সূৰ্য পাহাৰ। আৰু লগতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ বঙাইগাঁও ডিষ্ট্ৰিক্টতো অৱস্থিত হয়। বন্ধু বান্ধৱীসকল, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা তৃতীয়খন দলং আমি সকলোৱে জানো, নৰনাৰায়ণ সেতু। এই দলংখন বঙাইগাঁও জিলাতে অৱস্থিত হয়। আৰু এই দলংখনে যোগীঘোপাক পঞ্চৰত্নৰ লগত সংযোগ স্থাপন কৰিছে। বন্ধু বান্ধৱীসকল, আজি আমি বঙাইগাঁও জিলাৰ বিষয়ে বহু কথাই শিকিলোঁ একেলগে। ইয়াৰ পিছত আমি আৰু আন এখন জিলাৰ বিষয়ে শিকিম একেলগে। যদি আজি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।